গাৰ্লফ্ৰেণ্ডে ফোন কৰিছিলে তাই মোক বৰ কেয়াৰ কৰে ফোনটো থচোন অনবত অনবত ফোনটোতে লাগি থাকিবি নি এইপিনে মোৰ কষ্ট হৈছে নে এই মানুহজনীয়ে ফোন কৰিছে এক মিনিট ৰ হেল্ল' এই কাম অলপ কৰি আছিলোঁ এই তই মোক কৈ নিজে ফোনত লাগিল যে হ'ব দিয়া দেই মই পিছত কৰিম অঁ ঠিক আছে দিয়া পিছত কৰিম দেই গাৰ্লফ্ৰেণ্ডে ফোন কৰিছিলে তাই মোক বৰ কেয়াৰ কৰে বেছি কেয়াৰলে মোৰজনীও কম মৰম নকৰা নহয় মোৰজনী অলপ বেলেগ তাই দেৱী মোৰজনীও লখিমী দে এয়া চা মেছেজ আহিলি সোনকালে কাম কৰি মেছেজ দিবা আই লাভ ইউ মোৰজনীও মেছেজ কৰিলে সোনকালে কাম কৰি মেছেজ কৰিবা আই লাভ ইউ দেখিম দুইটাই মেছেজ একে যে তাকেতো চা নম্বৰটো চাওঁ অ' তাৰ মানে দুইটাৰে গাৰ্লফ্ৰেণ্ড একে এই ৰ তোক যে মই বিট বক্সিঙৰ প্ৰেক্টিচ কৰিব দিছিলোঁ কৰিলি নে এই কৰিলোঁ আজিকালি মজা বজাওঁ চাওঁ বজাচোন আৰু একচোন কেনে পালি হে মজা তই খালি এইবোৰ বেলেগক নুশুনাবি দে তুমি শুনাচোন হেল্ল' এই মায়ে তোমাক যেনিবা প্ৰদীপদালে বিয়া হ'বলৈ ক'লে সেইটো টপা মোৰ চুলিখিনি চোৱাচোন কিমান দীঘল এই শুনা নাই এই শুনাটোৰ নিচিনা কি শুনা কৰি আছো ৰ এইবোৰ ব্ৰেকআপ হ'বলৈ গৈ আছে মাথা চাথা বেয়া হৈ গৈছে মোৰ এইবোৰ লাভ নাই গম পাইছা নাই মোলৈ চা 2 মাহ হ'ল এইবোৰ একো টেনশ্যনেই নাই ব্ৰেকআপৰ ছিংগুল লাইফ একদম বেষ্ট তই মোৰ জেগাত হ'ব লাগিছিলে তেতিয়া গম পালিহেঁতেন আৰে এইবোৰ ৰিলেশ্যনশ্বিপ এইবোৰ কাম নাই তই এটা কাম কৰ তই আজি মোৰ ৰুমলৈ আহিবি পাৰ্টি মই দিম চাকনা মোৰ ফালৰ পৰা তই মোৰ কথা নকবি দে মোৰ মাথা চাথা বেয়া হৈ আছে এই ৰ দেই ফোন এটা আহিছে ক'ত যাওঁ আকৌ আহিছোঁ শুনচোন হেল্ল' নিজে ফোন চোন নাই কৰা ইমান দিন মোক যে ব্লক কৰি থৈছিলা কেলৈ মইহে জানো মই কেনেকৈ আছোঁ ক'ত গ'লি এই ৰহ এইপিনে আহ না এটাই আকৌ মোক জ্ঞান দিছে ছিংগুল লাইফ ইজ বেষ্ট বোলে মইহে জানো মই কেনেকৈ আছোঁ ইমান দিনে বাহ মাধুৰ্যই দেখোন নতুন চেণ্ডেল ল'লে সেইদিনাখন শ্ব'ৰুমলৈ গৈছিলোঁ কমতে পালোঁ লৈ আনিলোঁ কিমান ল'লে বেছি নহয় 3500 বেছি নহয় 3500 আমাৰ এইবোৰ 200 টকীয়া পিন্ধোতে দিন যাব আৰু এই তোৰ 200 মোৰো এযোৰ 300হে কিন্তু আমাৰ 3যোৰ চেণ্ডেলৰ ভিতৰত এটা বস্তু কিন্তু কমন কি ভালকৈ যদি এইকেইযোৰ লেতেৰা হৈ থাকে আৰু যদি মুতিবলৈ যাওঁ চিটিকণি কিন্তু 3যোৰতে সমানে পৰিব তই যে মোক সদায় পইচা খুজি থাক তহঁতৰ গোটেই বংশটোৱে এনেকুৱা নেকি ভিক্ষাৰী নিচিনা এটা বংশত ধৰি কথা নকবি দেই আমাৰ ককাৰ আগতে 1000 পুৰা মাটি আছিলে তই এতিয়াও গাঁৱলৈ যাওঁ তোক মাটিত টকাৰে ফুটি থ'ব পাৰিম খালি এতিয়া গুৱাহাটী আহিলোঁ কাৰণে মোৰ ওচৰত পইচা নাই থহে তোৰ ফটা লেভেল তেনেকৈ হ'লে ময়ো ক'ব পাৰোঁ এই পৃথিৱীৰ যিমান যে মাটি আছে এই গোটেই মাটিখিনি কাৰ মোৰ ককাৰ কেনেকৈ মানে মোৰ ককাৰো ককা মানে পৃথিৱীত যোনজন প্ৰথমতে জন্ম হৈছিল সম্পৰ্কততো তেওঁ মোৰ ককাই হ'ল গতিকে এই গোটেই মাটিখিনি কাৰ মোৰ ককাৰ তেন্তে মোৰ ককা হ'ব পাৰে তোৰ ককাৰ কেনেকৈ হ'ব প্ৰথমতে কোনে কৈছিল মইহে কৈছিলোঁ গতিকে মোৰহে ককা